নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু পোনপ্ৰথমে আপোনালোক সকলোলৈকে দেৱালীৰ হিয়াভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। যিহেতু কালি দিনটো বহুত বৰষুণ দিলে, দিনৰ দিনটো ভালকৈ দেৱালীও চেলিব্ৰেট কৰিব নাপালোঁ, ভালকৈ চাকিও জ্বলাবলৈ নাপালোঁ আৰু অকল দিনটো ঘৰতে সোমাই থকা হ'ল। আজি অলপমান ৰ'দ দিছে, বতৰটো মুকলি কৰিছে, সেইকাৰণে ভাবিলোঁ অকণমান ফুৰিবলৈ ওলাই যাওঁ আৰু লগতে আপোনালোক সকলোকে মোৰ লগত ফুৰাবলৈ লৈ যাওঁ বুলি। বৰ বেছি দূৰলৈ নাযাওঁ, ওচৰলৈকে যাম। মই মোৰ শিক্ষা জীৱন ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ, মই কোন স্কুল আৰু কলেজত পঢ়িছিলোঁ, সেইবিলাক দেখাম বুলি ভাবিছোঁ আপোনালোকক। গতিকে তালৈকে যাওঁ, বেছি দূৰলৈ নাযাওঁ, নহ'লে বৰষুণ দি দিব। বতৰৰ একো গেৰেণ্টি নাই, এই ৰ'দ দিয়ে, এই আকৌ ৰ'দ নাইকিয়া হৈ যায়। সেইকাৰণে ওচৰলৈকে যাওঁ আৰু লগতে মোৰ ওচৰত আৰু কি কি স্কুল আছে সেইবিলাকো আপোনালোকক দেখাওঁ। গতিকে বোলো ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি ঘৰৰ পৰা ওলাই আহি পোনপ্ৰথমে স্কুল এখন পাইছোঁহি। এইখন হৈছে গৰমপানী LP স্কুল। মোৰ পিছফালে যিখন আছে সেইখন হৈছে গৰমপানী LP স্কুল, আপোনালোকক দেখাই আছোঁ। এখন আছিলে গৰমপানী LP স্কুল আৰু গৰমপানী ME স্কুল আৰু হাই স্কুলো আছে আগলৈ, আপোনালোকক দেখাই গৈ আছোঁ। আৰু এতিয়া মই দেখাম মোৰ LP স্কুল, মই যিখনত পঢ়িছিলোঁ, মই য'ৰ পৰা মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ, উমৰাংচো আছামিজ LP স্কুল দেখাই আছোঁ আপোনালোকক। আৰু এইখনে হৈছে গৰমপানী আছামিজ LP স্কুল, য'ৰ পৰা মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ, য'ত মই পঢ়িছিলোঁ সৰুতে ক্লাছ 1ৰ পৰা 4লৈকে পঢ়িছিলোঁ। এইখনে হৈছে, এইটো পুৰণা ব্লক হয় আৰু এইফালে মোৰ পিছফালে থকাটো নতুন ব্লক হয়। ইয়াত আমি মাত্ৰ এবছৰহে পঢ়িবলৈ পালোঁ, ক্লাছ 4টোহে এই ব্লকত পঢ়িব পালোঁ। বাকী 1, 2, 3 গোটেইকেইটা ক্লাছ মই ইয়াতে পঢ়িছিলোঁ। মনত পৰে জেগাডোখৰলৈ বহুত। এইখন ঠাই য'ৰ পৰা মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ। কিছুমান পাহৰিব নোৱাৰা বন্ধু পাইছিলোঁ এইখন ঠাইৰ পৰাই। বহুত বেছি স্মৃতি নাই মোৰ এখন স্কুলত, সৰু আছিলোঁ তেতিয়া, ইমান কথা মনত নাই, কিন্তু কিছুমান কথা মনত আছে, যেনেকৈ অলং দলং খেলা, কাবাডী খেলা আৰু এই ফিল্ডখনত চবে একদম গোল হৈ বহি টিফিন খোৱা, সেইবিলাক কথা কিছুমান মনত আছে। বাকী এইটো হ'ল আমাৰ আৰু এই পিছফালে যে দেখি আছে ভগা চিকা ঘৰটো, আগতে আমি ইয়াত ভূত আছে বুলি একদম ভূত বাংলা বুলি কৈছিলোঁ। এইটো খুব ভয় খাইছিলোঁ, কিন্তু খেলিছিলোঁ। ইয়াৰ বাৰাণ্ডাখনত আমি আগতে বহি বহি আইৰে আমাৰ কমলা নামৰ খেল এটা আছিলে, সেই খেলটো খেলিছিলোঁ, মনত পৰিছে। আৰু এইফালে পনিয়ল গছ এজোপা আছিলে, পনিয়ল আমি তাৰ পৰা পাৰি পাৰি খাইছিলোঁ, খুব মনত পৰে সেই দিনবিলাক। ইয়াৰ ছাৰ বাইদেউসকল ক'ত ক'ত আছে মই নাজানো, তেওঁলোক আছে বা নাই, ৰিটায়াৰ্ড হ'ল নে ট্ৰান্সফাৰ হ'ল তাকো নাজানো, কিন্তু তেওঁলোকক লগ পোৱা হ'লে খুব ভাল লাগিলে হয়। আৰু এতিয়া আমি ইয়াৰ পৰা ওলালোঁ, এতিয়া মই গৈ আছোঁ মোৰ হাইস্কুলৰ ফালে, দেখাই গৈ আছোঁ আপোনালোকক। আগতে এইবিলাক ৰাস্তা একেবাৰে বেয়া আছিলে, কেঁচা আছিলে আৰু বহুত ঠেক আছিলে, কিনাৰে কিনাৰে জংঘল আছিলে। আমি আগতে হাইস্কুলত পঢ়ি থাকোঁতে প্ৰায় এইফালে আহোঁ। আৰু এইডোখৰ জেগাতে সৰু দলং এখন আছিলে, তলেদি পানী বৈ যায় আৰু কিনাৰতে কুঁৱা এটা আছিলে। এতিয়া সেইবিলাক নাই বাৰু, হ'লেও মনত আছে জেগাডোখৰ। এইফালে প্ৰায়ে আহোঁ মোৰ লগৰকেইজনীৰ লগত। কুঁৱাটোও নাই এতিয়া, পোত খালে চাগে। এতিয়া জেগাবোৰ বহুত ডেভেলপ হ'ল, চবফালে ব্লক ইটা দিলে। আগতেতো এইবিলাক ব্লক ইটা নাছিলে, পূৰা কেঁচা ৰাস্তা আছিলে আৰু পূৰা গাঁত আছিলে, গাড়ীটো আহিব নোৱাৰে, মানুহে অকল খোজকাঢ়িব পাৰে। এতিয়াতো বহুত উন্নতই হ'ল। আৰু ভিডিঅ'টোৰ মাজতে আপোনালোকক মই বস্তু এটা দেখাবলৈ বিচাৰিছোঁ, 1 মিনিট ৰ'ব। আৰু এইবোৰ হৈছে ফেলকন চৰাই। আমাৰ ইয়াত প্ৰতি বছৰে অক্টোবৰ মাহৰ পৰা ফেলকন চৰাই আহিবলৈ ষ্টাৰ্ট হৈ যায়, আৰু সেইকাৰণে আমাৰ ইয়াত ফেলকন ফেষ্টিভেলো পতা হয়। এইবাৰ ডিচেম্বৰ 15 তাৰিখে পাতিব, আপোনালোকক পাৰিলে মই দেখাবলৈ চেষ্টা কৰিম।
পাই গ'লোহি আমাৰ হাইস্কুলৰ পিছফালে আছোঁ মই বৰ্তমান আৰু জেগাডোখৰ দেখি মানে খুব আগৰ কথাবোৰ মনত পৰি গৈছে এইফালে ছাৰহঁতৰ ঘৰ আছে আগতে ইয়াত টিউশ্যন ল'বলৈ আহোঁ লগৰখিনিৰ লগত খুবেই ভাল লাগিছিলে তেতিয়া এই বিল্ডিংবিলাক বনোৱাই নাছিলে এতিয়া এইবিলাক নতুনকৈ বনাইছে আমি থাকোঁতে এইবিলাক বিল্ডিং নাছিলেই আৰু এইফালে আমাৰ সকলো ছাৰসকলৰ ঘৰ আছে আমি ইয়াত টিংকৰ ছাৰৰ লগত ছায়েন্স আৰু মেথছৰ টিউশ্যন ল'বলৈ আহোঁ লগৰখিনিৰ লগত খুব ভাল লাগিছিলে সেই দিনবিলাক মনত পৰে বহুত এতিয়া এইটো আছিলে ছাৰৰ ঘৰ কিন্তু এতিয়া ছাৰহঁত ইয়াত নাথাকে তেওঁ নেপকুলে শ্বিফ্ট হ'ল এতিয়া চাগে ইয়াত কোনো নাথাকে বহুত জংঘল হৈ আছে আৰু এইটো আমাৰ স্কুলৰ বেকয়াৰ্ড হয় আৰু এইখিনিতে এজন বুঢ়া ককাৰ দোকান আছিলে যেতিয়া মই ক্লাছ 6-7ত পঢ়ি আছিলোঁ তেওঁ তেতিয়া এইখিনিতে দোকান দিছিলে আৰু তেওঁৰ দোকানৰ দুটকীয়া তেতেলী লাডু মোৰ এতিয়াও মনত পৰে কিন্তু আজিকালি তেওঁৰ দোকান ইয়াত নাই নাজানো তেওঁ আছে বা নাই বা বেলেগ ক'ৰবাত দোকান দিছে যদি নাজানো কিন্তু এতিয়া তেওঁৰ দোকান ইয়াত নাই আৰু এইখনে হৈছে মোৰ মৰমৰ হাইস্কুল য'ত মই মোৰ জীৱনৰ 6টা সোণোৱালী বছৰ কটালোঁ এইখনে হৈছে ভিতৰলৈ যাব নোৱাৰি গেট বন্ধ বাহিৰৰ পৰাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ যেতিয়া আমি ইয়াত পঢ়ি আছিলোঁ তেতিয়া ইয়াত না গেট আছিলে না বাউণ্ডেৰী আছিলে একোৱেই নাছিলে কিন্তু এতিয়া ইয়াত গেটো হ'ল বাউণ্ডেৰী ৱালো মাৰিলে এইফালে নতুন বিল্ডিঙো কনষ্ট্ৰাক্ট কৰিলে আমি থাকোঁতে এইবিলাক বিল্ডিং আছিলে অকল এই পিছফালে দেখি আছে এই দুটা বিল্ডিঙে আছিলে ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে আছিলে কিন্তু ঠাইডোখৰলৈ আহি মোৰ লগৰখিনি বহুত মিছ কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ তোমালোকক মই বহুত মিছ কৰিছোঁ স্কুলখন দেখি তোমালোকলৈ মনত পৰি গৈছে আমি ইয়াত খেলা ধেমালি কৰা হাঁহি ফূৰ্তি কৰা সকলোবিলাক মানে দৃশ্য মোৰ চকু আগলৈ আহি গৈছে বহুত মিছ কৰিছোঁ তোমালোকক আৰু এই ৰাস্তাটোৰ লগত মোৰ বহুত মেমৰি জড়িত হৈ আছে প্ৰায় এইটো ৰাস্তা দি আমি স্কুললৈ অহা যোৱাটো কৰোঁৱেই লগতে টিউশ্যনলৈও এইফালেদি অহা যোৱা কৰোঁ আৰু গৰম দিনত যেতিয়া টিউশ্যনলৈ আহোঁ তেতিয়া লগত আমি আম লৈ আহোঁ আৰু আম আমি এই গছজোপাৰ তলত বহি খাওঁ আগতে ইয়াত ফেঞ্চিং নাছিলে কিন্তু এতিয়া ফেঞ্চিং মাৰি দিলে এতিয়া আমি আম লৈ আহি পিনি ইয়াতে বহি সকলোৱে খাওঁ খাই বৈ কথা চথা পাতিহে টিউশ্যনলৈ যাওঁ আপোনালোকক দেখাই আছোঁ ঠাইডোখৰ এজোপাই গছ আগতে আমি ইয়াত বহোঁ আৰু আম খাওঁ কিন্তু এতিয়া ইয়াত ফেঞ্চিং মাৰি দিলে ইয়াত বহিব নোৱাৰি আৰু ইয়াৰ ওপৰলৈ আমাৰ লাল ফিল্ডলৈ যোৱা হয় ইয়াত আমাৰ যিমান খেল হয় চব এই লাল ফিল্ডতে হয় আপোনালোকক দেখাই গৈ আছোঁ এইটো ইয়াৰ বেক চাইড হয় মই ফ্ৰণ্ট চাইডৰ পৰা দেখাই আছোঁ আপোনালোকক এইফালে যাম আৰু এইখন হৈছে আমাৰ লাল ফিল্ড ইয়াত আমাৰ যিমান ইণ্টাৰ স্কুল কম্পিটিশ্যনবিলাক যিমান হয় চব ইয়াতে হয় এতিয়াও ইয়াত ল'ৰা কিছুমানে ফুটবল খেলি আছে ইয়াত ফুটবলবিলাকো হয় আমাৰ ফুটবল খেল হয় ক্ৰিকেট খেল হয় কাবাডী খেল হয় ইণ্টাৰ স্কুল যিমানবিলাক খেল আছে চব ইয়াতে হয় আমাৰ মই মোৰ পুলিচৰ ৰানিং দিবলৈও ইয়াতে প্ৰেক্টিছ কৰিছিলোঁ আৰু লাল ফিল্ডখনৰ মুখাগত ইয়াত আৰু এখন স্কুল আছে এখন হৈছে নেতাজী LP স্কুল ঠিক আমাৰ JB হাজৰিকা কলেজৰ কিনাৰতে লাগি আছে কলেজখনো দেখাম আপোনালোকক এখন হৈছে নেতাজী LP স্কুল আৰু এইফালে আৰু আগলৈ আমাৰ মেডিকেল আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আৰু লগতে পাৰ্ক চাৰ্ক আছে আৰু এইফালে আমাৰ গ'ল্ড ফিল্ডো যোৱা হয় মই সেইদিনাখনি আপোনালোকক দেখাইছিলোঁ মোৰ ফাৰ্ষ্ট ভিডিঅ'টোত কিন্তু আমি বৰ্তমান এইফালে নাযাওঁ আমি এতিয়া এইফালে যাম যিহেতু এইটো ভিডিঅ'টো মই অকল স্কুল দেখুওৱা আৰু কলেজ দেখুওৱাৰ ওপৰত গতিকে এইফালে মেডিকেল চেডিকেল মই বেলেগ এদিন দেখাম আপোনালোকক এতিয়া এইফালে মই আপোনালোকক আৰু বাকী থকা স্কুল আৰু মোৰ কলেজখন দেখাওঁ ব'লক আৰু এইখন হৈছে JB হাজৰিকা কলেজ আমাৰ ডিষ্ট্ৰিক্টৰ একমাত্ৰ জুনিয়ৰ কলেজ আৰু ইয়াৰ পৰাই মই মোৰ
হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছিলোঁ আৰু এই কলেজখন জয়ভদ্ৰ হাজৰা নামৰ এজন বিশেষ ব্যক্তিৰ ওপৰত 1989 চনত বনোৱা হৈছিলে। তেওঁ ডিমাচা কমিউনিটিৰ পৰা বিলং কৰিছিলে আৰু এজন পলিটিচিয়ান আছিলে আৰু ইয়াৰ পৰাই মই মোৰ হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰি শিৱসাগৰ ছোৱালী কলেজত পঢ়িবলৈ গৈছিলোঁ। আপোনালোকক ভিতৰৰ পৰা দেখাবলৈ বহুত মন আছিলে কলেজখন, কিন্তু গেট বন্ধ, সোমাব নোৱাৰোঁ। চ' ইয়াৰ পৰাই দেখাই আছোঁ আপোনালোকক। মোৰ পিছফালে আৰু এখন স্কুল আছে, এখন হৈছে গভট হাই স্কুল। ইয়াত মই মোৰ মেট্ৰিক এক্সাম দিছিলোঁ, মোৰ মেট্ৰিকৰ চেণ্টাৰ ইয়াতে পৰিছিলে। এখন হৈছে গভট হাই স্কুল। ইয়াৰ এম ই স্কুলখনো আছে, ইয়াৰ কিনাৰতে লাগি আছে এম ই স্কুলত, আপোনালোকক দেখাই আছোঁ মই। আৰু এইখনে হৈছে গৰমপানী এম ই স্কুল। মোৰ একেবাৰে ভিডিঅ'টো ষ্টাৰ্টিঙত যিখন আপোনালোকৰ স্কুল দেখাইছিলোঁ এখন গৰমপানী এল পি স্কুল আছিলে আৰু এইখন এম ই স্কুল। আৰু আগতে দেখুৱাখন সেইখন হৈছে গৰমপানী হাই স্কুল। আৰু এতিয়া আমি এক পাক ঘূৰি পকি আহি ঘৰৰ ওচৰ পাই গ'লোহি, কিন্তু আমি এতিয়া ঘৰত নোসোমাওঁ। আপোনালোকক আৰু দুখন স্কুল দেখাবলৈ আছে। মোৰ ভাইটি, এয়া মোৰ ভাইটি, ই যিখন স্কুলত পঢ়ে সেই স্কুলখন দেখাম, সেইকাৰণে ঘৰত নোসোমাওঁ। এইবাৰ আমাৰ লগত ভিডিঅ' বনাবলৈ আমাৰ চিকু মাইনাও যাব বোলে। চিকু 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 চিকুটো ফ্ৰেণ্ডে মাতিছে, যা। চিকুৰ ফ্ৰেণ্ড নামটোহে নাজানো। আৰু এখন হৈছে উমৰাংচু ৰয়েল একাডেমীৰ আপাৰ ব্লক। ইয়াতে মোৰ দুইটা ভাইটিয়ে পঢ়িছিলে। ইয়াত কিমান ক্লাছৰ পৰা আছেনো? ইয়াত কেজিৰ পৰা ক্লাছ 5লৈকে আছে আৰু বাকীখিনি তললৈ আছে। আপোনালোকক দেখাই আছোঁ। আৰু ইয়াৰ ওচৰত মন্দিৰ আছে, এইটো মন্দিৰতে আমাৰ দুৰ্গা পূজা পতা হয়। এইফালে আৰু এটা আছে জগন্নাথ মন্দিৰ। আৰু এইখন হৈছে উমৰাংচু ৰয়েল একাডেমী টাউন ব্লক। ইয়াতে মোৰ সৰু ভাইটিয়ে পঢ়ি আছে বৰ্তমান ক্লাছ 8ত। আৰু এতিয়া ঘৰ আহি পালোহি। মানে আৰু অলপমান দেখাম বুলি ভাবিছোঁ আপোনালোকক, কিন্তু মাৰ ফোন আহি গ'ল ঘৰত আলহী আহিছে বুলি, সেইকাৰণে সোনকালে গুচি আহিলোঁ। আৰু আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।